মাছ মাংস কথা পাব পুখুৰী চুখুৰী কথা আছে আহি যাওক গংগা যমুনা কাৰণে চব বুঢ়ী চুৰিকে গোটাই মাৰিব পাৰিব লাগিব আপোনাক 100 টকাকে ফাইন। আকৌ এবাৰ অসমবাসীলৈ গংগা যমুনাৰ পৰাই নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি আচলতে বতৰটো খুব গৰম। দাদা আজি পাৰা নাই একদম পুৰা বাপৰে গৰমে মাথা বেয়া কৰি দিছে। নিম্বু টেঙা চৰবত খাই আছোঁ বহুত। নাজানো আৰু গৰমটো কমিব নাই ভাবিছিলোঁ। ঠাণ্ডা দিন আহি গ'ল অলপ বৰষুণ পৰাৰ পিছত, কিন্তু নাই ঠাণ্ডা দিন আহে নাই গেৰেণ্টি নাই। যি দেখিছোঁ এই যি গৰম। আপোনালোকেও খাওক, নিম্বু টেঙা চৰবত বনাওক, নহ'লে ইয়াতে হওক আমি ইয়াতে নিম্বু টেঙা চৰবত বনাই চবকে খুৱাম। ক'লৈ গৈছিলা? মই তোমাক কেইপিন দিবা গৈছোঁ। হয় নেকি? হয়। দীপজ্যোতিৰ কামো বেয়া নহয়, দীপজ্যোতিৰ কামো ধুনীয়া হয়। মই যেন পাইছোঁ দীপজ্যোতি মানে যিখিনিখিনি টাইমত থাকে সেইখিনি টাইম কাম তাৰ ধুনীয়া। বাকী যোনখিনি টাইম নাথাকে লেট কৰে কেতিয়াবা আহোঁতে, ইয়াৰ নলবাৰী যাব চামতা যাব। বাকী এতিয়া দীপজ্যোতি থকাৰ কামখিনি বঢ়িয়া কাম। বঢ়িয়া কাম কৰিছে দীপজ্যোতি। এইটো কোনে দিছে? বাবুদাই এইটো হ'ল দাদাই দিছে। এটাই নহয়, তোমাক তিনিটা দিছে ন? লাখ লাখ টকা দিওঁ দীপজ্যোতিক মাহে মাহে। পইচাবোৰ ক'ত থৈ সিহে জানে। তুমি নাম পইচাগিলা কি কৰি থাক? খৰচ পাতি কৰি থাকোঁ ঘৰতো দিওঁ। তুমি গাড়ী ল'বা, বাইক ল'বা এতিয়া? ৰবীন্দ্ৰলৈকে আহিলোঁ দাদা আৰু মই। ৰবীন্দ্ৰ কি ক'বা? আমি এতিয়া আজি গৰম দিছে, গৰম দিলেও আমাৰ ইয়াতে বহা জেগা আছে, তাৰমানে চেগুনৰ বাগান আছে। বাগানৰ পৰা হাৱা বতাহটো লাগি থাকে, তথাপিতো অনুভৱ কৰা নাযায় আমাৰ গৰমটো। এই গছ গছনিৰ কাৰণে মজাশীল আৰু ভাল লাগে। যিমানে গৰম নহওক আমাৰ কাম সদায় ইয়াতে চলি থাকিব। আমাৰ চব কাম কৰাব সদায় ফুল এক্টিভ। তাতে ৰবীন্দ্ৰটো আছে। গৰম হওক ঠাণ্ডা হওক কাম কেতিয়াও নৰখে গংগা যমুনাৰ। কি গৰম হওক কি ধুনীয়া ৰবীন্দ্ৰ এতিয়া পুৰা ফুল চুল মিলাই কাটি যাব। কিমান ধুনীয়াকৈ লাইন লাইনে ফুল লগাইছোঁ। এইচব ৰবীন্দ্ৰ মেইনটেইন। আচলতে কাম কৰা কাম বহুতে বিচাৰি থাকে। বহুত ল'ৰা বা বহুত মানুহ বয়সস্থ মানুহ কাম বিচাৰি থাকে। কিছুতে কোনোবা কাম কৰিব বিচাৰে, আমাৰ লগত যোগাযোগ কৰক। গংগা যমুনা য'ত আমাৰ ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়া যাব। তো আপোনালোকে যদি কাম কৰিব কোনোবা বিচাৰে ইয়াতে বাহিৰা ফিল্ডত হওক বা ৰেষ্টুৰেণ্ট হওক, তো আমাৰ নাম্বাৰটো যোগাযোগ কৰিব পাৰে, কল কৰিব পাৰে। কল কৰি আমি চাই মেলি এডমিশ্যন ইয়াতে দি দিম। ইয়াত ফেচিলিটি খুব আছে। আমাৰ ৰুম চুম গোটাই আছে, এভৰিথিং গোটাই ফেচিলিটি পাই যাব। আৰু যদি আহিব বিচাৰে, আহি আছে ছিজন অহাৰ আগত আমাৰ বহুত ল'ৰা লাগিব। অলৰেডি আমাৰ এতিয়া 18জন কৰ্মচাৰী আছে আৰু 10জনমান আমাৰ লগা আছে। তো আপোনালোকে যদি এক্টিভ কাম কৰাত সঁচাকৈ মন আৰু গংগা যমুনা নিজৰ যদি ঘৰ বুলি ভাবি কাম কৰিব ইচ্ছা কৰে, তে তলৰ ডেছক্ৰিপশ্যনটোত ক্লিক কৰক আৰু লিংকটোত ফোন নম্বৰটোত কল কৰক আৰু আহি যাওক। এই চাওক আজি এনেদৰে গছবোৰ পাতবোৰ কেনেকৈ ধুনীয়াকৈ বতাহ দি আছে। আচলতে ক'ব লাগিব এটা সুন্দৰ এটা পৰিৱেশ। এনেদৰে গছ গছনিৰ পৰা ধুনীয়া আজি পূৰা ভাল লাগি আছে। ৰ'দ দিলেও তাৰমানে বতাহটো আছে আৰু এইটো আমি দেখাই আছোঁ। এইটো বনাই আছে, ক্লিয়াৰ হ'ব আৰু এসপ্তাহৰ পাছত এইটো ক্লিয়াৰ হৈ যাব। ইয়াতে ধৰি লওক ইয়াতে নাৱেৰে যাব পাৰিব। ইয়াত এইটো ক্লিয়াৰ হ'লে আপোনালোকক দেখামে, আপোনালোকে আহিব। অলৰেডি আমাৰ ইপাৰে ৰং হৈ গ'ল। চখ ভাল লগা এটা পৰিৱেশ, ধুনীয়া পূৰা। ৰংটো কিন্তু আটাইতকৈ বেছি ভাল লগা হৈছে। কিন্তু ৰংটো আচলতে ভাল আৰু মাৰিব বহুত আছে। আপোনালোকে চাই থাকিব। অলৰেডি এইটো গোটাই ক্লিয়াৰ হৈ গ'লে আপোনালোকে দেখিবই, দেখাম। এই চক এনেদৰে এখন গেট, পূৰা কি ধুনীয়া এটা গেট বাহিৰে বনোৱা হৈছে। আপোনালোক দেখাই আছোঁ। চক আপোনালোকে কমেণ্টত জনাব ৰংটো কেনেকুৱা লাগিছে। আপোনাক দেখালোঁ, এতিয়া আমি গৈ আছোঁ পূৰা। দাদা ৰংটো খুব ভাল লাগিছে, কি ক'বা? লাগিছে ন? নাই মোৰতো বঢ়িয়া লাগিছে। ৰাইজৰ পৰা কেনেকুৱা লাগিছে? নিশ্চয় ৰাইজৰো ভাল লাগিব। কৈছোঁ আগতে, কমেণ্টত জনাব কাৰণ কি কি ৰং মাৰিলে ভাল হয়। দাদাই আগতে কৈ দিছে আপোনালোকক। এইটো ৰাখিছোঁ। ৰং কৰিছে নেকি? কোনে কৰিছা? এইটো পৰহি ইয়াত দীপজ্যোতি। এইটো কোনে কৰিছে ৰংটো? পৰহি এইটো ধুনীয়াকৈ কালাৰ কৰা হৈছে। এই চক এনেদৰে বঢ়িয়া এটা ভাল লগা এটা পৰিৱেশ। এইটো দীপজ্যোতি শিলৰ মূৰ্তি নেকি? হয়, এইটো শিলৰ মূৰ্তি হয়। হয়। ইয়াত ফটো উঠিব লাগে খুব ভাল দেই। বহুত মজা। আপোনালোকে আহিব ইয়াতে প্ৰথম ফটো উঠিব ভাল লাগিব। কাৰণ গেটৰ পৰা অহাৰ লগে লগে ইয়াতে প্ৰথমটো এই শিলৰ মূৰ্তিটো পায়, য'ত আপোনালোকে ফটো উঠি খুব ভাল পাব। ইয়াত ফটো উঠিব আপোনালোকে, পূৰা মস্তি লাগিব পূৰা। কিমান ধুনীয়া ধুনীয়া পুলি আনি থৈছোঁ, দেখুওৱা মানুহবোৰক। এই চক এনেদৰে থৈছে এইবোৰ।
আৰু গছ গছনি নিম আপোনালোকে দেখিছে আমি কিমান গছ গছনি লগাইছোঁ এটা গছ মানে বিভিন্ন গছ অলমষ্ট 20,000 ওপৰত চেগুন গছে আছে তো আৰু যদি ভাল ভাল গছ আছে আপোনালোকে ভাল পায় তা আপোনালোকৰ মতেই যিহেতু ৰিজৰ্টখন বনাইছোঁ আপোনালোকক যদি কিবা নতুন গছ লগাব লাগে বা এইটো ফুল লগাব লাগে বা এইটো গছ লগালে বেছি ধুনীয়া লাগিব তে বা ক্লিপাৰ প্লেণ্টেই হওক বা কিবা এনেকুৱা তা মোক কওক কমেণ্টত যে কি গছ লগালে আৰু ধুনীয়া লাগিব ছাবস্ক্ৰাইব কৰক আমাৰ এতিয়া গংগা যমুনাখন পাহৰি কৰা দিয়ক আপোনালোকক চাই লওক গংগা যমুনাখন কেনেকুৱা হয় চবে আহক গংগা যমুনাখন আমাৰ একদম চাফা একদম চব আছে কেবিন চিবিন গোটা ৰুম চুম গোটা আছে আপোনালোক সোনকালে আহক গংগা যমুনা যুত কাৰণে জয় অসম গংগা যমুনা জয় অসম গংগা যমুনা আমাৰ গংগা যমুনাখন থাকে আকৌ আপোনাৰতো গংগা যমুনা জয় অসম জয় গংগা যমুনা ইজত বাবুদা গৈছে মনটো কেম্বা ৰাখিছে কিয় গৈছে বাবুদা খান খুলি থৈ সকানটো দাউৰি সকানটো কৈ আছে ধুতি এখন থৈ যা বিন্দু যা ঘণ্টা কিয় ধুতি মাছ মাৰিব যাবাগে মাছতে একে কৱে তিটোক ভাজবা দে ভাজি থাক মোৰ তিটো ভাজি থাক কাৱে তোক ভাজি কিনে সি একদম চাটনি দি খাৰাক যা দাউৰি খাৰাক মাছটো ধ কিয় মাছ নাইযা মাছ নাইযা মজা আহিছে নে এই কৈ উঠি কিনে তোমাক মই গুৱাহাটীত দেখিছো তোমাক দেখিছো ছোৱালী এটা তুমি পিছে দাউৰি আছ এপিটো কোনি কৃষ্ণ না কোনি তুমি তো নাপায় মই একদম মৰি যাম তোমাক মজা তোমাক বঢ়িয়া নাপায় মই ঘোৰা ফাঁচি সন্না নহয় সন্না খাচি গেয়া ইনকে চাদা মাৰে আমি গেলো কি লাগে তাতো পইচা হয় লৈ যা কিমান বান্ধু নি লৈ যা কিছুমানে পইচা নেদে বাচা চিকাই ফুচু যায় আমি নি কেনা সন্না কাচি হবা একো এটা তামতে সন্না কাচি নহয় তামতে এনে দামতে ফাং ফুংকে পইচা লৈ যা চবত তাৰে সন্না কাচি নহয় তুমি মানে নলবাৰীত ডিউটি কৰা কিয় ডিউটি তোমাৰ মই নহয় আপোনাৰ চিকা হন্দা ডিলাৰত থাকো ডিলাৰত থাক ভাল কৰা না কি ৰিপেয়াৰিং সাৰ্ভিচিং কৰো গাড়ী বেয়া কৰা না ভাল কৰি দিয় ফাকত দাম একদম হয় নেকি ৰল কৰি আছিল অভিনয় কৰি আছিল এইটো কাৰণ ড্ৰামা বুলি কয় আপোনালোকে বুজি পায় এইটো খুব ভাল লাগিছে কাৰণ সেয়াও তাৰমানে ভাল পায় আৰু অভিনয় কৰি খুব ভাল পায় কাৰণ আপোনালোকে দেখিয়ে থাকে বিভিন্ন আমাৰ কৌতুক বা জমিনো কৰি থাকে ভাল লাগে কমেণ্ট কৰক আজি যদি এই দীপজ্যোতিৰ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক কমেণ্ট কৰক আশা কৰোঁ কৰিব ন দীপজ্যোতি লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক